নমস্কাৰ প্ৰিয় দৰ্শকসকল, মটিভেশ্যন স্কোৱাজ বাই মীৰা চেনেলটিলৈ মই মীৰাই আপোনালোক সকলোৰে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। দৰ্শকসকল, আপোনালোকে সকলোৱে জানে যে শাওণ মাহটো মহাদেৱৰ প্ৰিয় মাহ। এই শাওণ মাহত মহিলাসকলে হাতত কিয় সেউজীয়া খাৰু পিন্ধে, সেউজীয়া ৰঙৰ খাৰু পিন্ধিলে কি ফল প্ৰাপ্তি লাভ হয় তাৰ বিষয়ে জনাব বিচাৰিছোঁ। প্ৰিয় দৰ্শক, যদি আপুনি এই চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। শাওণ মাহটো আৰম্ভ হোৱাৰ লগে লগে বিবাহিত মহিলাসকলে সেউজীয়া ৰঙৰ খাৰু পিন্ধে। অকল বিবাহিত মহিলাসকলে নহয়, বহুতো ছোৱালীয়েও এই ৰঙৰ কাছৰ খাৰু পিন্ধা দেখিবলৈ পোৱা যায়। কিন্তু আপুনি গৈ যদি তেওঁলোকক সোধে শাওণ মাহত কিয় সেউজীয়া ৰঙৰ খাৰু পিন্ধে বুলি, বহুতেই কিন্তু ইয়াৰ উত্তৰ দিব নোৱাৰে। বহুতে হয়তো কাৰোবাৰ মুখত শুনিছে যে শাওণ মাহত সেউজীয়া ৰঙৰ কাছৰ খাৰু পিন্ধিব লাগে, সেইকাৰণে পিন্ধিছে, আৰু বহুতে হয়তো সকলোৱে পিন্ধাৰ বাবে পিন্ধে। কিন্তু কি কাৰণত এই সেউজীয়া ৰঙৰ খাৰু পিন্ধা হয় সেই বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকলৈ এটাই অনুৰোধ, এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, তেতিয়াহে সকলো কথা জানিব পাৰিব। সেউজীয়া ৰং এনেকুৱা এটি ৰং যি ৰংটোক পজিটিভ বা ইতিবাচক ৰং বুলি কোৱা হয়, আৰু এই শাওণ মাহটোত সেউজীয়া ৰং ব্যৱহাৰ কৰি মানুহক শুভ বতৰা দিয়া হয়। এই সেউজীয়া ৰং হ'ল দেৱাদিদেৱ মহাদেৱৰ এটি প্ৰিয় ৰং। বিভিন্ন পুৰাণত এই শাওণ মাহটোক মহাদেৱৰ জন্ম মাহ বুলিও ধৰা হয়। কোৱা হয় সেইকাৰণেই দেৱাদিদেৱ মহাদেৱৰ এই শাওণ মাহটো বহুতো প্ৰিয় মাহ। শাওণ মাহটোত সেউজীয়া ৰঙৰ বিশেষ গুৰুত্ব আছে, কাৰণ শাওণ মাহটো বাৰিষাৰ সময়, আৰু এই ভৰ বৰ্ষা বা বাৰিষাত চাৰিওফালে সেউজীয়া হৈ থাকে। সেউজীয়া ৰংটো সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি কোৱা হয়, কাৰণ সেউজীয়াৰ অবিহনে বহুতো শুভ কাম ধৰ্মীয় ৰীতি মতে অসম্পূৰ্ণ বুলি ধাৰণা কৰা হয়। শাওণ মাহত সেউজীয়া ৰঙৰ কাছৰ খাৰু পিন্ধিলে এফালে সৌভাগ্যৰ উদয় হয় আৰু আনফালে বিবাহিত হোৱাৰ লক্ষণবোৰ প্ৰতিফলিত হয়। লোকবিশ্বাস অনুসৰি শাওণ মাহত সেউজীয়া ৰঙৰ ব্যৱহাৰৰ লগত সেউজীয়া খাৰু পিন্ধিলে হেনো এগৰাকী মহিলাৰ ভাগ্য উজ্বলি উঠে। বহুতো ক্ষেত্ৰত, যেনে এগৰাকী নাৰীক পঞ্চামৃত খোৱাৰ সময়ত বা যিকোনো গৰ্ভৱতী নাৰীক উপহাৰ দিয়াৰ সময়ত সেউজীয়া ৰঙৰ কাপোৰ, সেউজীয়া ৰঙৰ খাৰু দিয়াৰ পৰম্পৰা আছে। প্ৰকৃতিৰ এই সেউজীয়া ৰঙে আমাৰ মনক মুগ্ধ শান্ত কৰাৰ লগতে মনলৈ শীতলতাৰ ভাৱ বোৱাই আনে। এই সেউজীয়া ৰংটিয়ে সুখ, শান্তি আৰু প্ৰাণ শক্তি যোগান ধৰে। সেউজীয়া ৰংটি মহাদেৱৰ প্ৰিয় ৰং, কাৰণ মহাদেৱৰ প্ৰকৃতিৰ এই সেউজীয়া ধৰা সকলোতকৈ বেছি ভাল পায়। সেইকাৰণে কোৱা হয় যে শাওণ মাহত সেউজীয়া ৰং পিন্ধাটো বহুতো শুভ। শিৱক পূজা কৰাৰ সময়ত মহিলাসকলে সেউজীয়া ৰঙৰ কাপোৰ, খাৰু বা সেউজীয়া ৰঙৰ যিকোনো গহনা পিন্ধি পূজা কৰিলে শিৱ পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। আপোনালোকে সেউজীয়া ৰঙৰ বাহিৰেও ৰঙা, হালধীয়া, বগা, নীলা আৰু কমলা ৰঙৰ কাপোৰো পিন্ধিব পাৰে। পাৰিলে কটনৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব। পুৰুষসকলে বগা ৰঙৰ ধুতি, পাঞ্জাবী, পাইজামা, কুৰ্তা পিন্ধি পূজা কৰিলে মহাদেৱ সহজতে প্ৰসন্ন হয় বুলি বিশ্বাস কৰা হয়। দৰ্শকসকল, আপোনালোকে হয়তো বুজিব পাৰিছে যে শাওণ মাহত কিয় সেউজীয়া ৰঙৰ খাৰু পিন্ধা হয়। এই পবিত্ৰ শাওণ মাহটোত মহাদেৱৰ আশীৰ্বাদত আপোনালোকক সকলোৱে মনৰ আশা পূৰণ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।